মানে আনন্দিত হৈছোঁ আজি মই বহুত ভাল লাগে 2021 চনত প্ৰথম নিৰ্বাচিত হোৱাৰ পিছত যেতিয়া মন্ত্ৰিত্বৰ দায়িত্ব পালোঁ BTC এৰিয়াৰ WPT বিভাগটো মোক দিছিলে এতিয়া নাই কিন্তু এই সময়ত দিছিলে আৰু ৰণজ পেগুৰ লগত কথাটো পাতি ইয়াত গেষ্ট হাউচৰ প্ৰয়োজনীয়তা বহুত আছে সেইকাৰণে 2 কোটি টকা মঞ্জুৰি দিব পাৰিছিলোঁ আৰু 2 কোটি টকা দি প্ৰায় আগতে সম্পূৰ্ণ হৈছিল কিন্তু সৰু সুৰা কামৰ কাৰণে উদ্বোধন কৰিব পৰা নাই ইয়াৰ নিৰ্মাণ কাৰ্য দুই মহলীয়া যেটো বিল্ডিং এটো সম্পূৰ্ণ হৈ গ'ল ইয়াৰ দ্বাৰা দি বহুত পুৰণি যিবিলাক সমস্যাবিলাক আছে এটো দূৰ হ'ল বুলি মই ভাবিছোঁ কাৰণ ইয়াত জিৰণি ঘৰটোৰ প্ৰয়োজন আছে এফালেদি মানস নেশ্যনেল হাইৱে নেশ্যনেল পাৰ্কত বহুত মানুহ আহে ভূটানলৈকে অহা যোৱা হয় নামলাং আৰু কোকলাবাৰী চিমলা এটো ইম্পৰ্টেণ্ট এটা এৰিয়া হৈ আছে বিজনেছ পইণ্ট অফ ভিউ হ'লেও আৰু পৰ্যটকসকলে আহে ইয়াত জিৰণি ল'বৰ কাৰণে কোনো এটা ব্যৱস্থা নাই এতিয়া এইখিনিয়ে যথেষ্ট পূৰণ কৰিছে মই ভাবোঁ কিন্তু ইয়াত যিটো মেনেজমেণ্টৰ কথা এইটো অলপমান ষ্ট্ৰিক্টলি আমি কৰিব লাগিব আৰু যিটো ট্ৰাইবেল গেষ্ট হাউচ ইয়াতে মই যিমান জানো BTCয়ে টেক অভাৰ কৰিলে ভাল ট্ৰাইবেল মানে যিটো ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আৰু যদি নকৰে ইয়াত পাব্লিক কমিটিও লাগিব পাব্লিক কমিটিটো চলালে এটা নিয়মত যাব লাগিব মেইনটেনেন্স এক্সপেণ্ডিচাৰ আছে ইলেক্ট্ৰিচিটি এটা আছে তো BTC WPT ডিপাৰ্টমেণ্ট যদি টেক অভাৰ কৰে অট'মেটিকেলি সমস্যা দূৰ হৈ যায় ইয়াত লোকেল MCLৰ দায়িত্ব বহুতখিনি থাকি যায় এই যাতে মানে এনেকুৱা হ'ব নালাগে যে যেনে তেনে ইচ্ছা এনেকৈ ব্যৱহাৰ কৰিব পাব্লিকে আহিব মানুহ যি ইচ্ছা থাকি যাব এনেকুৱা নহয় এটা ছিষ্টেমত চলিব লাগে আৰু এইটো যদি ভালকৈ আমি মেইনটেইন কৰোঁ তেতিয়া ভৱিষ্যতৰ আকৌ 2 মহিলাৰ ঠাইত 2-3 মহলীয়া 4 মহিলা কৰিবৰ এটা সুযোগো পাই যাব আৰু প্ৰথমতে এইখিনি ভালকৈ চলিব লাগে ফাৰ্নিচাৰৰ সমস্যা আছে ফাৰ্নিচাৰটো এটা এডিশ্যনেল বাজেট আমি ছাবমিট কৰিব বিচাৰি আছোঁ WPT ডিপাৰ্টমেণ্টত যিটো WPTৰ প্ৰজেক্ট আছিলে সেইখিনি এতিয়া এষ্টিমেট বনাই আছে তো মই ভাবোঁ ৰেষ্ট হাউচটো মিনিংফুলি ইউজ হওক চবেই ব্যৱহাৰ কৰক ট্ৰাইবেল ৰেষ্ট হাউচ বুলি কোৱা হৈছে কিন্তু অকল ট্ৰাইবেলে ব্যৱহাৰ নকৰে চবেই ব্যৱহাৰ কৰিব সন্মুখত BTC নিৰ্বাচন BPFৰ এজনৰ পিছত এজন নেতা UPPLলৈ আহি আছে এই BPFৰ পৰা UPPLলৈ আহিছে বা বেলেগ দলত গৈছে এইটো এটা নেচাৰেল দিশে বুলি ক'ব লাগিব ইংৰাজীত মানে এটা বস্তু যদি এটা লংজিভিটি থাকে আৰু কাউন্সিলৰ নিচিনা ঠাইত 17 বছৰ শাসনৰ পিছত তেওঁলোকে গাদীচ্যুত হৈছে স্বাভাৱিক তেওঁলোকৰ পৰা বহুত ইৰচন আহিব তো নেচাৰেল দিশে নিচিনা UPF আৰু ওপৰত নুঠে যিমানে যি চেষ্টা নকৰক আৰু তেওঁলোকে অলপ দলটো বচাব পাৰিলেহেঁতেন অলপমান চেষ্টা কৰিলে কিন্তু 4টা বছৰত তেওঁলোকে অপজিশ্যনত আছিল তো অপজিশ্যনৰ ভূমিকাটো মানে নকৰিলে তেওঁলোকে হাগ্ৰামা মহিলাৰে কাউন্সিলৰ ছেশ্যনত নবহে লিডাৰে যদি কাউন্সিলৰ ছেশ্যনত নবহে আৰু কাউন্সিলত যদি চৰকাৰৰ কাম কাজৰ ওপৰত সমালোচনা নকৰে প্ৰশ্ন নকৰে তেতিয়া অপজিশ্যন হিচাপে তেওঁলোকৰ ভূমিকা ক'ত এই 4টা বছৰত হাগ্ৰামা মহিলাৰে এবাৰে কাউন্সিলত কৰিছে কেনেকুৱা দল এইটো ৰাহুল গান্ধী বা অটল বিহাৰী বাজপেয়ী বা বহুত প্ৰাইম মিনিষ্টাৰ দেখিলোঁ মনমোহন সিং দেখিলোঁ শাসন কৰিছে 10 বছৰ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হ'ল আজি এতিয়া এই অপজিশ্যন বহিব লগা হ'ল অপজিশ্যনত গৈ পেলাই অপজিশ্যনৰ নিচিনা প্ৰশ্ন কৰিব আৰম্ভ কৰি দিলে আজি আপুনি প্ৰধানমন্ত্ৰী হৈছে চিফ মিনিষ্টাৰ হৈছে বা BTC চিফ হৈছে এইটোৱে আপোনাৰ পাৰ্মানেণ্ট এটা ষ্টেটাছ নহয় আপুনি অপজিশ্যনৰ দায়িত্ব দিছে ৰাইজে অপজিশ্যনৰ দায়িত্বটো ভালকৈ পালন কৰিব লাগে সেইটোও নকৰিলে কেনেকৈ দল বাচিব এই UPPLত আহিছে ঠিকেই UPPL এনেও মানে নিজে মজবুত হৈ আহি আছিলে আৰু তেওঁলোকে UPPLত ভৱিষ্যত দেখিছে কাৰণ ইয়াত স্থায়ী শান্তিৰ কথা আহি গৈছে সেইকাৰণে এই যে BPFৰ এটা দুৰ্দিনত মই বিশেষ এটা নকওঁ আৰু কিন্তু তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে BTCৰ উন্নয়নৰ টকাৰে UPPL দলে BPFৰ নেতা ক্ৰয় কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এইটো কিমান সঁচা এইবিলাকতো চলিয়ে থাকিব এতিয়া মানে যিসকলে আহিছে তেওঁলোকক সোধক কিমান টকা পাইছে তেওঁলোকে হাগ্ৰামা মহিলাৰী নিজেও জানে প্ৰজেক্ট বা স্কিমৰ এগেইনষ্টত যিবিলাক পইচা আহে সেইটো কোনোবা নেতা বা পলিটিকেল পাৰ্টিৰ মানুহ কিনিবৰ কাৰণে খৰচ কৰিব নোৱাৰে আপোনাৰ অডিট
এটা চিষ্টেম আহি যায়, এটা চেংচন লাগে, ক'ত আছে এইটো চিষ্টেম যে পলিটিকেল পাৰ্টি লিডাৰ কিনিবৰ কাৰণে দিব এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল চেংচন দিব জানো? আমাৰ ৰুলহে। তেওঁলোকে অভিযোগ উত্থাপন কৰা মতে টকাৰ ৰাজনীতি চলিছে নেকি? কিয় থকাৰ ৰাজনীতি চলিব? যিবিলাকে আহিছে চব মানে ধনী মানুহে আহিছে, পইচা নালাগে তেওঁলোকক। আমাৰ হিতেশ বসুমতাৰী কালি জইন কৰিব, সিহঁতো নিজে ধনী মানুহ, ব্যৱসায়িক মানুহ আৰু খাম্পা বৰগীয়াৰী বহুত ধনী মানুহ। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPF দল শক্তিশালী হৈ নাথাকিব নেকি? এতিয়া মানে BTC নিৰ্বাচনলৈকে থাকিব, বাচিব 4-5টামান আহি যাব পাৰে, মই একেবাৰে জিৰ' হৈ যাব বুলি নকওঁ। কিন্তু BPFটো ইয়াৰ পিছত আকৌ ধ্বংস হৈ যাব। বহুত মানে দলৰ লগত তেওঁলোকৰ মানুহবিলাকে মাৰ্চ হৈ যাব, বিলীন হৈ যাব। BPF নাথাকে, এইটো মিছামিছি আশা কৰি লাভ নাই। আপোনালোকে এইবাৰ নিজাববীয়াকে খেলিব নে বিজেপিৰ লগত থাকিব? এইটো কথা স্পষ্ট। বিজেপি আপোনালোকক ল'ব নে? বিজেপি আৰু UPPLৰ মাজত এলায়েন্সৰ খেলিলেও এইটো ধৰি লওক যে আমি খুব বেছি ভোট পাবৰ কাৰণে বা শ্বেয়াৰ পাবৰ কাৰণে এলায়েন্স কৰিছোঁ। আৰু যদি কৰা নহয়, তাতো এটা মিনিং আছে যে হয়তো আমি বেলেগ বেলেগকৈ খেলিলে দুয়োটাও মানে ভাল নাম্বাৰ লৈ আহি পেলাই চৰকাৰ গঠন কৰিম। মুঠতে কনক্লুজনটো এইটোৱেই যে UPPLৰ নেতৃত্বতে বিজেপি, UPPL আৰু কোনোবা যদি এলায়েন্সৰ জিকি যায়, এটা এলায়েন্সৰ চৰকাৰ যে হ'ব, ইয়াত কোনো সন্দেহ নাই। এইটো এটা এগ্ৰিড পইণ্ট। প্ৰমোদ বৰুৱা আৰু UPPLৰ নেতৃত্বতে এলায়েন্স চৰকাৰ হ'ব। কিন্তু নিৰ্বাচনটো আমি যদি সুকীয়াকৈ যদি খেলিব লগা হয়, তেতিয়া ধৰিব যে গ্ৰাউণ্ড লেভেলত সুকীয়া খেলিলেহে আমাৰ বেছি চিট আহি যাব। আৰু যদি এলায়েন্সত খেলিবলৈ যাওঁ, তেতিয়া ধৰি ল'ব যে এলায়েন্সটোৱেই বেষ্ট। মানে সেইকাৰণে এইটো আমাৰ এলায়েন্সত খেলিলেও সুকীয়া খেলিলেও এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। BTCত শক্তিশালী দল হিচাপে অকল UPPL আছে নেকি? UPPL নম্বৰ 1, UPPL নম্বৰ 2 নম্বৰত কোন আছে? এতিয়া BPF আছিলে, কিন্তু BPF কিমান তললৈকে গুচি যায় আমি ক'ব নোৱাৰোঁ। এতিয়া BJP অলপমান উঠি আহি আছে, কিন্তু BPFটো আমাৰ যথেষ্ট শক্তিশালী আছিল, কিন্তু ইমান তললৈকে গুচি গ'ল। কিমান তললৈকে যাব এতিয়া ক'ব নোৱাৰোঁ। বিজেপিও বেছি শক্তিশালী হ'ব পৰা নাই নেকি? এইটো BJP ক'ব, আমাৰ নকওঁ আৰু। ঠিক আছে।